নৱৰাত্ৰিৰ পৰাই এই ৰাশিৰ জাতক জাতিকাৰ খুলিব সৌভাগ্য দুৱাৰ। মা দুৰ্গাৰ কৃপাত এই ৰাশিৰ ফুলিব কপাল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ'ত মাহৰ নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক বিশেষ তাৎপৰ্য আছে। বৈদিক পঞ্জিকা অনুসৰি প্ৰতি বছৰ চ'ত মাহৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা এই নৱৰাত্ৰি আৰম্ভ হয়। এইবাৰ 30 মাৰ্চৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি। 2025 চনৰ 6 এপ্ৰিলত শেষ হ'ব এই নৱৰাত্ৰি। এই প্ৰসংগত জ্যোতিষী হিতেন্দ্ৰ কুমাৰে কৈছে যে দুৰ্গা দেৱীক পূজা কৰাটো অতি প্ৰয়োজনীয়। এই সময়ত দেৱী দুৰ্গাক পূজা কৰিলে জাতক জাতিকাৰ বাবে ভাল ফল পোৱা যায়। এই সময়ত শনি কুম্ভ ৰাশিৰ পৰা ওলাই মীন ৰাশিত প্ৰৱেশ কৰিব। ফলত এই সময়ে কেইবাটাও ৰাশিৰ জীৱনত প্ৰভাৱ পেলাবলৈ গৈ আছে। কিছুমান ৰাশিৰ জীৱনত ইয়াক কি প্ৰভাৱ পেলাব পাৰি চাওঁ আহক। জ্যোতিষৰ মতে এই সময়ছোৱাত কৰ্কট ৰাশিৰ লোকে ভাল ফলাফল পাব। এই সময়ত তেওঁলোকৰ নতুন ঘৰ কিনাৰ সুযোগ আছে। কেৰিয়াৰ উন্নতিৰ সম্ভাৱনা আছে আৰু মানসিক উদ্বেগৰ পৰা আপুনিও সকাহ পাব। আপুনি আপোনাৰ পুৰণি বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰা ভাল পৰামৰ্শ ল'ব পাৰে। এই সময়ে আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। এইবাৰ জনাব ওলাইছোঁ কন্যা ৰাশি। নৱৰাত্ৰিৰ সময়ত এই ৰাশিৰ লোকে লাভ কৰিব সুখৰ খবৰ। এই সময়ত আৰ্থিক লাভ হ'বলৈ গৈ আছে। আপোনাৰ যিকোনো বিনিয়োগৰ পৰা ভাল ফলাফল পাব পাৰে। সমাজত আপোনাৰ সন্মান বাঢ়িব। কিছু সুখৰ খবৰ আহিব পাৰে পৰিয়াললৈ। আপুনি লাভ কৰিব ওলাইছে এক ডাঙৰ সৌভাগ্য। এইবাৰ জনাব ওলাইছোঁ তুলা ৰাশি। এই ৰাশিৰ জীৱনত থকা সমস্যাবোৰ নৱৰাত্ৰিৰ দিনটোৰ পৰাই নাইকিয়া হৈ যাব। লাভৰ নতুন উৎস সৃষ্টি হ'ব। কৰ্মচাৰীৰ পদোন্নতিৰ সুযোগ আছে। ঘৰত ভাল কিবা এটা হ'বলৈ গৈ আছে। জীৱনত সফলতা আহিবলৈ ওলাইছে আৰু মানসিক চাপ নাইকিয়া হৈ যাব। এইবাৰ জনাব ওলাইছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে নৱৰাত্ৰিৰ দিনটোত নিজৰ কেৰিয়াৰত নতুন সফলতা লাভ কৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ত থকাসকলে এই সময়ছোৱাত ভাল লাভ কৰিব। আৰ্থিক চাপৰ পৰা আপুনি সকাহ পাব। আপোনাৰ ওচৰৰ মানুহে আপোনাক সহায় কৰিব। এই সময়ছোৱাত চাকৰি প্ৰত্যাশীসকলে চাকৰি লাভ কৰিব পাৰিব। আপুনি ধৰ্মীয় কাম কাজত মনোনিৱেশ কৰিব পাৰে।